তো হেল্ল' গাইজ, আকৌ এটা নতুন চাকৰি লৈ কিনে আহিছে। এটা নহয়, মোৰ ওচৰত ভালেকেইটা আজি চাকৰি অফাৰ আছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ন, এপ্লাই কৰিব পাৰিব। প্ৰাইভেট চাকৰিৰ পৰা মানে ষ্টাৰ্ট কৰি কিনে মোৰ ওচৰত চৰকাৰী চাকৰিলৈকে আজি আপডেট আছে। কেলৈ কি হ'ল মানে, কালি মই মানে ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ মানে মই তিনিচুকীয়া যাবলগীয়া হ'ল। তো কালি আৰু পৰহি তাতে বিজি থাকিলোঁ, তো সেইকাৰণে বনাব নোৱাৰিলোঁ ভিডিঅ'। তো আজি ফাৰ্ষ্টৰ চাকৰিটো হৈছে এটা মেডিচিন কোম্পানী হয় এইটো। তো গুৱাহাটীৰ আমিন গাঁৱত স্থানটো আছে। ছুপাৰভাইজাৰ কৰিব পাৰে, পেকেজিঙো কৰিব পাৰে, বাৰকোড স্কেনিঙো কৰিব পাৰে। মানে চেলেৰি দিব আপোনালোকক 16,500 পৰা 26,500 ভিতৰত মানে। আৰু এজ লিমিটটো হৈছে 18 পৰা 55 ইয়েৰ। যিকোনো মানুহে হেৰি কৰিব পাৰে, আবেদন কৰিব পাৰে। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 4th পাছ, 10th পাছ, BA পাছ এইখিনি হ'ব পাৰে মানে। তো লাষ্ট ডেট হৈছে 30/05/2025। আৰু ফোন নম্বৰটো হৈছে, আপোনালোকে ফোন কৰি চাব পাৰে। এইটো এটা প্ৰাইভেট জব হয়। 6001009338। তো যদি ইণ্টাৰেষ্টেড হয় কোনোবা, তেনেহ'লে ফোন কৰি চাব পাৰে। আৰু এটা ওলাইছে হিমালয়া কচমেটিক কোম্পানী ওলাইছে। আৰু জেগাটো হৈছে গুৱাহাটী আমিন গাঁও। ছুপাৰভাইজাৰ, বাৰকোড স্কেনিং, পেকেজিং, মেচিন অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান। 16,500 পৰা 28,500 ভিতৰত দিব। আৰু এজ লিমিট হৈছে 18 পৰা 55 ইয়েৰ্ছত। আৰু আপোনালোকৰ নাই, বিশেষকৈ নাই মানে তেনেকৈ এডুকেশ্যন কোৱালিফিকেশ্যন। যিকোনো মানুহে এপ্লাই কৰিব পাৰে, এক্সপিৰিয়েঞ্চ থাকিলে হ'ল। আৰু অন্তিম তাৰিখ হৈছে 30/05/2025। যোগাযোগ কৰা নম্বৰটো হৈছে 6900456036। আৰু যদি কোনোবা মানে শুনি নাপালে, তেনেহ'লে মানে হেৰি কৰিব পাৰে, ইয়াত স্ক্ৰীণত ওলাই থাকিব, আপোনালোকে দিব পাৰে। আৰু এটা কথা, এইকেইটা জব মানে যোনকেইটা জবৰ কথা মই ক'লোঁ, এইকেইটা প্ৰাইভেট জব হয়। আৰু এইকেইটা থাৰ্ড পাৰ্টিৰ পৰাহে মই লৈছোঁ মানে। চ' যদি পইচা চইচা যদি দিবলৈ কয় ন, যদি দি পায় আপোনালোকে, তেনেহ'লে মোৰ ৰিক্সত নাই মানে। আপোনালোকে নিজৰ ৰিক্সতে দিব। আৰু ভালকৈ চাই ল'ব। কিছুমান কোম্পানী ভাল থাকে, সিহঁতি মানে মেন পাৱাৰ প্ৰভাইড কৰে ন। মেন পাৱাৰ প্ৰভাইড কৰা কোম্পানীবোৰ থাকে, যেনে ভাল ভাল কোম্পানী। সিহঁতি মানে এনেই জইনিং ফিজ এটা লয় মানে, সেইবোৰ জেনুইনে হয়। কিন্তু কিছুমান কোম্পানী মানে এনেই মানে সিহঁতি ফেক হয়। তো ফেকভাৱে লিষ্টেড হৈ থাকে। তো চব ভাবি চিন্তি পে' কৰিব, পইচা পে' কৰিব দিব পাৰে। মই মানে এটালৈ ফোন কৰিছিলোঁ, সি মানে কৈছিলে পইচা পে' কৰিব লাগিব 2500 এটা এনেকৈ বুলি কৈছিলে। তো চাই লওক কি হয়। কিন্তু পটককৈ পে' কৰি নিদিব, কেলৈ কি মানে আজিকালি যুগ ন, পটককৈ চাকৰি দিয়া নামত এনেই লোন থন চলি আছে। তো সেইকাৰণে পে' কৰি নিদিব। আৰু নেক্সট জবটো হৈছে 165টা মেডিকেল অফাৰ ভেকেঞ্চি ওলাইছে মানে NHM-ত। তো চাই লওক। আৰু ইয়াৰ চেলেৰি 55,000ত ষ্টাৰ্ট হ'ব। আৰু লাষ্ট ডেট 25/05/2025। যদি কোনোবা ইণ্টাৰেষ্টেড হয় ন, কৰিব পাৰে। তো ইয়াৰ লাষ্ট ডেট ক'লোঁ মই, ষ্টাৰ্টিং ডেট 15/05/2025 পৰা ষ্টাৰ্ট হৈছিলে। আৰু 165টা পোষ্ট আছে। আৰু চেলেৰি 55,000 দিব। এজ লিমিট 65 ইয়েৰ্ছ এজ অন 1st এপ্ৰিল 2025 হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন MBBS হ'ব লাগিব। মানে ডক্টৰৰ কাৰণে জব হয়, MBBS হ'ব লাগিব আপোনালোকে। কোনোবা যদি MBBS আছা, তেনেহ'লে কৈ চাব পাৰা। আৰু এপ্লাই লিংকটো মই দি দিম, পূৰা ধুনীয়াকৈ দিয়া থাকিব তলত ডিছক্ৰিপশ্যনত। যদি কোনোবা ইণ্টাৰেষ্টেড হয় ন, তেনেহ'লে হেৰি কৰিব পাৰা, এপ্লাই কৰিব পাৰা। তো আজিৰ কাৰণে মানে ভিডিঅ'টো ইয়াতে থৈছোঁ। আকৌ এটা নতুন ভিডিঅ' পাই কেনে লগ পাম। তো আজিলৈ